হেল্ল' গাইজ, আমি দোকানলৈ বুলি গৈ আছিলোঁ। দৰ্শন আবাক আজি পাৰ্টি খুলিছিলোঁ। দৰ্শন আবাক লাগি ব'লা পাৰ্টি দিওঁ আজি বুলি। তাৰপিছত কবিতা, হিয়া আৰু দৰ্শন আবাই মিলি চিপছ কিনিলে। আমি খাম আৰু মিক্স কৰি পেলাই পিঁয়াজ জলকীয়া ধনিয়া দি পেলাই। তাৰপিছত ইয়া চিখাবাই ডিছ লৈ আহিলে কেণ্টিনৰ পৰা। তাৰ পৰা মিক্স কৰি আছে আৰু পূৰা চব মিক্স একদম ভাল লাগিব খাই পেলাই। আচাৰ লৈ আহিছে, লগতে জলকীয়া আচাৰ। কষ্টৰ পৰা বিকাশো আহিলে, বিকাশৰ প্ৰসন্ন আহিছিলে বাৰু, ভিডিঅ' কৰা নহ'ল। এই আছে। তাৰপিছত আমি এতিয়া আমলখি বুটলিব গৈ আছোঁ। এই আমলখি বুটলি এতিয়া আমি আকৌ বগৰী খাবলৈ যাম। মই নাখাওঁ বাৰু, ইয়াতে খাব, মই আনি দিছিলোঁ আজি। এতিয়া পৰা ৰ'দত বহি লৈছোঁ বগৰী খাবলৈ। যাব বেছি দিন নাই যিহেতু, সেইকাৰণে এইকেইদিন এনজয় কৰিছোঁ আৰু আমাৰ এবাৰ লাষ্ট যিহেতু। তাৰপিছত আজি আছিলে মাতৃভাষা দিৱস। আমাৰ বিভাগত মাতৃভাষা দিৱস উদযাপন কৰিছিলে। তুলিকাই গান গালে। তাৰপিছত আমি বগৰী গুড়া খাই বুলি ঘৰলৈ বুলি আহি বাজিলে বাই বাই।